নমস্কাৰ 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 জয় শ্ৰীৰাম ৰামায়ণ মহাকাব্যৰ লক্ষ্মণৰ ভাৰ্যা উৰ্মিলা মহাকাব্যখন এইগৰাকী মহিয়সী নাৰী সদা উপেক্ষিত হৈ ৰ'ল। বনবাসী স্বামী লক্ষ্মণৰ প্ৰতি তেওঁৰ আছিল প্ৰচণ্ড ক্ষোভ, আৰু এই ক্ষোভৰেই বহিঃপ্ৰকাশ মোৰ উৰ্মিলাৰ চিঠি। কবিতাৰ শিৰোনাম উৰ্মিলাৰ চিঠি। মোৰ নদীৰ ঘাটত আমদানি হয় সাউদৰ অভ্ৰৰেখা, নিৰ্জন অগ্নিগড়, কাষত নাই চিত্ৰলেখা। প্ৰিয়তম, মই জানো মোৰ পৰা নিলগত থাকি তুমি কৰা নাই একো ভুল। তথাপি মই মোৰ খোপাৰ পৰা দলিয়াই পেলাইছো মোহনীয় ফুল। পৈণ কাংক্ষিত প্ৰসাৰিত মোৰ দুহাত দহোটা আঙুলিৰে মুঠিয়াই মুঠিয়াই গ্ৰহিছো প্ৰীতি ভৰা প্ৰণয়ৰ নীৰৱ বাসনা। আকাশ নিগৰি নামে প্ৰতীক্ষাৰ গংগা যমুনা। দিনবোৰ উকা কাগজৰ এপিঠিত জিভাৰ ৰসেৰে আঠাই দি ৰাখিছোঁ অনুভূতিৰ নিৰ্বোধ বৰফ। সিও গলি গলি হাই হিয়ালি জিয়ালি। নিশাৰ অৰণ্য ভাঙি কান্দে নিসংগ বনকেতেকী। শূন্যতা, এক বিৰাট শূন্যতা। মই নাজানো কোন নদীয়েদি ভটিয়াই আহে উমান আৰ্দ্ৰতা। ফুলেৰে গঢ়া জীৱন সিও জ্বলি জ্বলি হাই আউলি বাউলি। অশ্বৰে পখালো মুখ, কাষত সেয়া লুণ্ঠিত ফুল হেতেলি। এই যে মই নিসংগ, বুকুৰ কুহে কুহে মায়া মৰিচিকা। তুমিতো নাজানা আজলি পাতি মুখত সানি কুসুমিত কুসুম হাঁহিছোনে কান্দিছো। প্ৰিয়তম, কোন বনানীৰ সীমনা বাগিচা তোমাৰ তেজী ঘূৰা। সুখীনে তুমি? আৰু একো নকওঁ, কলেওতো শুনাৰ অৱকাশে নাই তোমাৰ। সেয়ে তুমি আহিলেই পাবা সোঁৱৰণিৰ শয়ন কোঠাত জাপি জাপি থোৱা ঋতুৱে ঋতুৱে খুলি অহা মোৰ বনবাসী পোচাক। প্ৰতিদিন প্ৰতিক্ষণ নিসংগতা। প্ৰান্তন উৰ্মিলা। ধন্যবাদ।